চীন ভাৰত যুদ্ধৰ জীৱন্ত সাক্ষী ধীৰেন স্বৰ্গীয়াৰী চৰকাৰী সুবিধাৰ পৰা বঞ্চিতৰ অভিযোগ হয় এইজনেই হৈছে চীন ভাৰত যুদ্ধৰ জীৱন্ত সাক্ষী ধীৰেন স্বৰ্গীয়াৰী নিজৰ জীৱনকো তুষ্ট জ্ঞান কৰি আগবাঢ়ি গৈছিল দেশ সেৱাৰ কামত 1962 চনত আৰম্ভ হোৱা চীন ভাৰত যুদ্ধত তেওঁ সক্ৰিয়ভাৱে এজন ভলেণ্টিয়াৰ হিচাপে দিনে নিশাই ভাৰতীয় সৈনিকসকলক যুদ্ধৰ সা-সৰঞ্জাম আদি কঢ়িয়াই নিয়াত সহায় কৰিছিল 85 বছৰীয়া এইজন দেশপ্ৰেমিক বৰ্তমান ওদালগুৰি জিলা টংলা থানাৰ অন্তৰ্গত জলাহ এৰাবাৰী গাঁৱৰ নিবাসী বিভিন্ন ধৰণৰ সামাজিক কাম কৰি ভাল পোৱা ওদালগুৰি জিলা বাথৌ মহাসভাৰ লগতে গাঁৱৰ বাথৌ মন্দিৰৰ পূজাৰী হিচাপে কাম কৰি আহিছে 333 নম্বৰৰ লোক সহায়ক সেনা হিচাপে কাম কৰি ধীৰেনে যি মহানতাৰ পৰিচয় দাঙি ধৰিছিল সেই অনুসাৰে তেওঁ বিভাগীয় চৰকাৰৰ পৰা বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সাহায্য লাভ নকৰিলে বুলি সাংবাদিকৰ আগত জানিব দিয়ে আনহাতে চৰকাৰী আৱাসগৃহ শৌচালয় বৃদ্ধ পেঞ্চন আদিও নোপোৱাৰ অভিযোগ তোলে স্বৰ্গীয়াৰীয়ে এই সাহসীয় চৰকাৰখনে অনাগত দিনত চীন ভাৰত যুদ্ধৰ জীৱন্ত সাক্ষী ধীৰেন স্বৰ্গীয়াৰীৰ ক্ষেত্ৰত কেনেদৰে আঁচনি গ্ৰহণ কৰিব সেয়া সময়ত দেখা যাব নিউজ 24 বড়োলেণ্ডৰ পৰা মহান ব্যক্তি ধীৰেন স্বৰ্গীয়াৰীলৈ প্ৰণাম জনাইছো লগতে সুস্থ শৰীৰৰ দীৰ্ঘায়ু কামনা কৰিলো অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.